নমস্কাৰ স্বাগতম আপোনাক মোৰ আনটা ব্লগলৈ। তো আজিৰ ব্লগটো প্ৰায় ৰাতিপুৱা 8টা বজাতে আৰম্ভ কৰিছোঁ। ছোৱালী গ'ল স্কুললৈ, বাপেকে থ'ব গৈছে আৰু মই এতিয়া ঘৰৰ কামখিনি কৰি গা পা ধুই পূজা পাঠ দিওঁ। তো আজি শনিৰ জয়ন্তী হয় আৰু হাজবেণ্ড তাইক স্কুলত থৈ বাহিৰে মন্দিৰ যাব। মই মন্দিৰ এতিয়া নাযাওঁ, মোৰ ঘৰতে পূজা পাঠ কৰিম আৰু শনি জয়ন্তী বুলি আজি দিনটো মোৰ উপবাসে থাকিব। তো সেয়াই আৰু দিনটো কি কৰোঁ চাই থাকক। আৰু এটা কথা কৈ দিওঁ আৰম্ভণিতে যে মাতটো অকণমান বেলেগ পাব, কাৰণ এই দুদিন অলপ মোৰ কাহ চৰ্দি হৈ আছিলে। মেডিচিন লৈ আছোঁ কিন্তু তেনেকৈ ভাল পোৱা নাই আৰু দেখা পাই গম পাইছোঁ চাগে যে বা শুনিও গম পাইছে মাতটো অকণমান বেলেগ হৈছে। সেইটো কাৰণে আগতে জনাই দিলোঁ মানে যে মোৰ গাটো ইমান এটা ঠিক নহয়। তথাপিও দিনটো কি কৰোঁ চাই থাকোঁ। বলক তেতিয়াহ'লে আজি ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। গা পা ধোৱা হৈ গ'ল, ধুই লৈ মই সেই চাকি বন্তিও জ্বলালোঁ। মোৰ পূজা যিখিনি আছিলে মই কৰিলোঁ, যিখিনি মই জানো আৰু এতিয়া মোৰ তো যিহেতু দিনত মই আজি একো নাখাওঁ বুলি আপোনাৰ অলৰেডি কোৱা হৈছে। তো মোৰ এইটো নিৰ্জল উপবাস নহয়, কাৰণ নিৰ্জল উপবাস চব পূজাত আমি ৰাখিব নালাগে। তো মই ফল মূল বা আপোনাৰ গাখীৰ সেইবোৰ খাব পাৰোঁ। তো এতিয়া ৰাতিপুৱা নাস্তাত মই কি বনাইছোঁ দেখাই দি আছোঁ বাৰু আপোনালোকক। মানে মই নাখালেও ল'ৰা ছোৱালীয়েতো খাব আৰু হাজবেণ্ড তেখেতেও খাব। তো তেওঁলোকৰ কাৰণে মই কি বনাইছোঁ আৰু মই এতিয়া কি খাওঁ মই দেখাই দি আছোঁ আপোনালোকক। এয়া মই ৰাতিপুৱা চুজি বনাইছিলোঁ, ছোৱালীয়ে সেয়ে খাই গ'ল আৰু এইখিনি মানে ল'ৰাটোৱে খাব। বেলেগ একো দিয়া নাই চুজিত, মই ঘি দিছোঁ, ঘি দি পিনে অকণমান কাজু বাদাম সেনেকৈ দি বাছ তেনেকৈ বনাইছোঁ। আৰু মই খাম এতিয়া গাখীৰ এগিলাচ। মই একচুৱেলি গাখীৰ ইমান এটা পচন্দৰ নহয়, তথাপিও আজি খাব লাগিব, দিনটো মই একো নোখোৱাকৈ থাকিম। আজি সেইকাৰণে মই গাখীৰেই খাম। কিন্তু তাৰপিছত ফল মূল দি মই ফল মূলো তেনেকৈ একো ভাল নাপাওঁ, কিন্তু আজি মই খাম বাৰু। আপোনালোকক দেখাম বাৰু কি কৰোঁ দিনটো। তো এয়া গাখীৰ আৰু এয়া চুজি, ৰাতিপুৱা ব্ৰেকফাষ্ট এইখিনিয়ে। তো ফ্ৰেণ্ডছ, এতিয়া মোৰ ব্ৰেকফাষ্ট কৰি আজৰি। মই ব্ৰেকফাষ্ট কৰিলোঁ, ল'ৰাটো নিজৰ ব্ৰেকফাষ্ট খতম কৰিলে। তো এতিয়া মোৰ কাম তেনেকুৱা আজি নাই, কাৰণ দিনৰ আজি মোৰ ৰন্ধা কামটো তেনেকৈ নকৰোঁ, হাজবেণ্ডে কৰিব। মই এতিয়া ভাবিছোঁ আজি যিহেতু তেনেকুৱা একো কাম নাই আৰু কামখিনি কৰা আজৰি হৈ গ'ল, তো মই অলপ মোৰ কামখিনিয়ে কৰোঁ, মানে ট্ৰেডিঙে কৰোঁ আজি। মই ৰেগুলাৰ নহয়, মই মাজে সময় কৰোঁ। তো আজি যিহেতু এনেকুৱা একো কামো নাই আৰু এনেই বহি থকাতকৈ ভাবিছোঁ অলপ মাৰ্কেটখনকে চাই লওঁ। তো সেয়াই আৰু এতিয়া মাৰ্কেটত বহিম আৰু। তো মোৰ কাম মাৰ্কেটৰখিনিও আজৰি হৈ লওঁ। বেছি দেৰি নকৰোঁ, মই ট্ৰেডিং কৰি লওঁ, মই স্কেল্পিঙেই কৰোঁ। দুটাতে মুভ লওঁ, তাতে লছ হ'লে লছে বুক কৰি লওঁ আৰু প্ৰফিট হ'লে প্ৰফিটেই বুক কৰোঁ। মই সেই আৰু মেনেজমেণ্টটো মানে ৰিস্ক মেনেজমেণ্টটো মই কৰি থৈ দিওঁ। মই লছটো এটা লিমিটলৈকে ৰাখোঁ, সিমানখিনি মই উঠাব পাৰোঁ। আৰু সেইকাৰণে মোৰ ইমান এটা মানে হেৰি নহয়, বহুত পইচা মোৰ লছ হোৱা নাই। তো আজি সেয়াই কৰোঁ, মাৰ্কেটতে অলপমান চাওঁ। আৰু আপোনালোকে যদি তেনেকুৱা কথা কিবা জানিব বিচাৰে মাৰ্কেটৰ বিষয়ে মোক কমেণ্ট কৰিব। মই আপোনালোকক যিখিনি মই জানো আৰু সেইখিনি মই বুজাম। মই আগতে অলৰেডিও কৈছোঁ আগৰ ভিডিঅ'ত যে মই ট্ৰেডিং কৰোঁ, কিন্তু ফুল টাইম নকৰোঁ আৰু মই ক'তো কোৰ্চ শিকা নাই। মই যি পাৰোঁ মানে এই আৰু ওচৰে পাঁজৰে যোনে ট্ৰেডিং জানে তেওঁলোকৰ পৰা শিকিছোঁ বা আপোনাৰ কেতিয়াবা ভিডিঅ' চাইছোঁ, তেনেকুৱা আৰু সৰু সুৰাকৈ যিখিনি পাৰোঁ। আৰু মোৰ এটা লিমিটেড পইচা দিয়ে মই ট্ৰেডিং কৰোঁ। মই একদম বহুত পইচা ধাৰ টুপাৰ কৰি লৈ পিনে এনেকৈ ট্ৰেডিঙত লগোৱা নাই, এটা মানে লিমিটেড আৰু। তো হাজবেণ্ডৰ পৰাও মই তেনেকৈ ল'ব লগা হোৱা নাই ট্ৰেডিঙৰ কাৰণে পইচা। মোৰ যিখিনি ইনকাম চ'ৰ্চ, মই আগতেও কিছুমান ভিডিঅ'ত আপোনালোকক দিয়া আছে মোৰ ইনকাম চ'ৰ্চ কি বা মই কেনেকৈ ঘৰত বহি ইনকাম কৰোঁ। তো সেনেকৈ যিখিনি ইনকাম কৰোঁ সেইখিনি মই ট্ৰেডিঙত লগাওঁ বা ইনভেষ্টমেণ্ট কৰি থৈ দিছোঁ। আৰু যদি তেনেকুৱা কথা আপোনালোকে জানিব বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকক সেইখিনিও জনাম। তো ব'লক এতিয়া মই অলপ মাৰ্কেটখনৰ অৱস্থাটো চাই লওঁ, আপোনালোকক মই পিছত লগ পাই আছোঁ।
তো মোৰ মাৰ্কেটৰ পৰা উঠিলোঁ আৰু এতিয়া মই বেছি ট্ৰেড নল'লোঁ আজি চাগে 3টামান লৈছিলোঁ প্ৰফিটে বুক কৰিছোঁ তো এতিয়া মোৰ দিনৰ খানাৰ যোগাৰ কৰোঁ আজিতো আপোনালোক আৰম্ভণিতে কোৱা হৈছে যে আজি দিনত মই খানা নবনাওঁ আৰু মই ভাবিছিলোঁ হাজবেণ্ডে চাগে কিবা খাব কিন্তু তেওঁ মনা কৰিলে তেওঁ কৈছে কি মই লাঞ্চ নকৰোঁ খানা নবনাবা কিবা ফল মূলে খাই ল'ম তো আমি দুজনে অলপ ফ্ৰুটছে কাটি তেনেকৈ আৰু চৰ্বত লৈ এনেকৈ খাম ল'ৰা ছোৱালী হ'লে মাহঁতৰ ঘৰত লৈ যাম মোৰ আগৰ ভিডিঅ' চাইছে গম পায় যে মোৰ মাহঁতৰ ঘৰ মোৰ ওচৰতে তো তাহাঁতে দিনৰ লাঞ্চ তাতে কৰি ল'ব আৰু আমি পূজা দি লৈ ৰাতি আমি ৰাতিয়ে খানা খাম আৰু ৰাতিয়ে বনাম তো তেতিয়া মোৰ এনেকুৱা একো কাম নাই তো ছোৱালী আহালে ৰখি আছোঁ ছোৱালীক এওঁ আনিব গৈছে তো অনাৰ পিছত তাইক লৈ মই মাহঁতৰ ঘৰত যাম মাহঁতৰ ঘৰত গৈ সিহঁত দুটাক লাঞ্চটো কৰাই দিম কৰাই লৈ পিনে মই আমাৰ মানে হাজবেণ্ড আৰু মই আমি ফ্ৰুট চুট কাটি তেনেকৈ খাই ল'ম তো লগ পাই আছোঁ ব'লক আগতে ছোৱালী আহি লওক ছোৱালী অহাৰ পিছত তাইক ৰেডি কৰোঁ মাহঁতৰ ঘৰলৈ লৈ যাওঁ লাঞ্চটো কৰাই লৈ তাৰপিছত দিনত আমি কি খাওঁ আপোনালোকক দেখাই আছোঁ ব'লক তো দিনত আমি এনেকৈয়ে খালোঁ আম আছিলে এও মাহঁতৰ গছৰ আম তাৰপিছত লিচু কেইটামান ওচৰৰ খুৰী এজনীয়ে দিলে আৰু এইটো এটা চৰ্বত বনাইছিলোঁ এইটো চৰ্বতৰ মোৰ যদি ৰেচিপি লাগে মোক কমেণ্ট কৰিব মই দিম বাৰু তো তেনেকৈ আমি দিনত সেয়ে খালোঁ আৰু ৰাতিৰ কি বনালোঁ সেইটো মই ফটো বা ভিডিঅ' এটা দি দিম কিন্তু ৰাতিও আমি সেই খিচাৰীয়ে বনালোঁ কিন্তু আমাৰ খিচাৰীত একো মানে মছলা পাতি নাই একদম চিম্পল আৰু পিঁয়াজ চিয়াজো নাই একদম নিৰামিষ তেনেকুৱা বনালোঁ সেয়ে তো গাইজ আজিৰ ব্লগটো ইমানতে সামৰিছোঁ আশা কৰি চাবলৈকে চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি কিবা ভুলো হৈছে সেইটোও জনাব মই মানে শুধৰাব চেষ্টা কৰিম তো আজিৰ ব্লগটো ইমানতে সামৰিছোঁ চোৱাৰ বাবে থেংক ইউ বাই বাই